দেখি আছে পিছভাগে আছে হৰি মন্দিৰ আৰু এভাগে একদম ৰাসৰ প্ৰস্তুতি মানে চলি আছে তাৰপিছত এভাগে এটা কিবা সাৰ গৰু আছে এয়া খান পায় এই মোবাইল ৰাস চাবাই আপোনালোকে গমে পাই কিমান ডাঙৰ হয় এখন তো এতিয়া মানে মূৰ্তিবিলাক থ'ব তো ওয়েলকাম টু মাই ইউটিউব চেনেল মাসুদ ব্লগস। তো হাই ফ্রেন্ডস, তো দেখিয়ে আছে পিছভাগে আছে হৰি মন্দিৰ আৰু এভাগে একদম ৰাসৰ প্ৰস্তুতি মানে চলি আছে এগুলা চব বান্ধি আছে আৰু খুৰা হাততে কাম কৰি আছে তো এভাগে একদম মূৰ্তি চূৰ্তি আছে আজি চব ভালকৈ দেখিম মানে ৰাসৰ কি প্ৰস্তুতি চলি আছে তো বলকতে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক তাকে যাই থাকোঁ কিনো কাম কৰি আছে চাই এতিয়া তো পিছভাগে দেখি আছে মানে একদম মূৰ্তি চাই হয় মানে একদম মূৰ্তি দিছে এগুলা লাগে দিছে মানে তাতে এগুলা জেগাত লগাব তাৰপিছত এভাগে এটা কিবা সাৰ গৰু আছে এয়া খান পায় এই তো চক আপোনালোকে সাৰ গৰুটো কিবা দাউৰি দেখিব গৈছে আনি অলপ বেলেগ টাইপৰ হৈছে তো ভৰি চৰিছো লগা নাই কিবা সিটি আনো আছে এই দাউৰি টেকা আনব গৈছে আনি এই একলা মানে চব মেচিনত চলা বস্তু এইগিলা লাইট চাইট লগা আছে তাতে গমে পাই আৰু কয় কেনে আহিবিনে না চাবা আহিম তো এভাগে আপোনালোকে দেখাই পাইছে একদম মানে এই তাতে মূৰ্তিগিলা যিটো হয় আপোনালোকে নলবাৰীত চাবা এতিয়া গমে পায় এভাগে একদম মূৰ্তি চূৰ্তি থৈ দিব আৰু তাতে কিবা বনাই আছে কিবা তো এভাগে একদম মূৰ্তি এভাগে ষ্টেজখন আছে য'ত ষ্টেজখন বনায় তো সেইবোৰ অলপ চাই হোৱাকচোন তো এতিয়া হৈছে আপোনালোকৰ মানে ষ্টেজখন তো ষ্টেজ এই ভাষণগিলা দি থাকে এইগিলা হিমা মালিনীও যিছিল তেওঁ হৈছিল তো ষ্টেজখন মানে বানানা আধা বানা আছে এই ওপৰতে এখন কি ধুমা বিদ্যাৰ বাবে বহুত ডাঙৰ আন লাগে আপোনালোকে কেমেৰাত কেনেকুৱা দেখিছে গম পা নাই তো যদি নলবাৰীত ৰাস চাবাই আপোনালোকে গমে পাই কিমান ডাঙৰ হয় এখন চক একদম মানে আৰু আপোনালোকে কয় না নলবাৰীত ৰাস কিনে নলবাৰীত ৰাস হৈছে 15 তাৰিখৰ পৰা মানে নৱেম্বৰৰ 15 তাৰিখ তো নৱেম্বৰৰ 15 তাৰিখৰ পৰা ৰাস আৰম্ভ হৈ যাব আপোনালোকে আহিব চাবা হয়নে আহিব তো এতিয়া মানে মূৰ্তিবিলাক থ'ব তো এইবিলাক কাম কৰি আছে আৰু 15 তাৰিখলৈকে হৈ যাব লাগে চব হ'বই এনেও তো 15 তাৰিখৰ পৰা যিহেতু ৰাস তো একদম চক আপোনালোকে ডিং 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 তো ইয়াতে যি লাইট চাইট লাগাই এবাৰো লগাব কিজানি বৰ্তমানলৈকে এতিয়া লগা নাই তো এইভাগে একদম ৰাস হৰি মন্দিৰ একে তলত ৰেল লাইনটো হা কৰিব লাগে তো এতিয়া মিনা বজাৰখন চাই হ'ব বলক মিনা বজাৰ এখন হৈছে মিনা বজাৰ তো বৰ্তমানলৈ আকৌ এইগিলা ঘূৰ্ণি হওক ব্ৰেক ডেন্স এইগিলা একোৱে আনাই মানে তো আহিবা দেৰি আছে তো ৰাসৰ আগে আৰু একদিন আহি আপোনালোক দেখি যাম মানে ভালকৈ তো আজি চাই লওঁ আৰু এনেকৈ আৰু কি কৰিব অলপ ফলকানা আহি গ'ল বেছি তো আৰু একদিন আহিম দিয়ক তো চক একদম এই তুলসীয়া পানীৰ টেংকি তো আজি ভিডিঅ'টো কেনে আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু 10 তাৰিখে যাইছোঁ আৰু তাতে মানে আৰু ভিডিঅ'টো বনাম যাই কেনে মানে আজি বহুত খাতা আছে ভিডিঅ'টো সেইকাৰণে তো ভালকৈ যাই কেনে দেখাম তো আজি এইখিনিয়ে বাই টাটা চি ইউ বিৰিয়ানী খালোঁ একদম পেট চেট ফুৰি আছে তো এবাৰ বিশ্বাস নাই তো আজি এইখিনিয়ে বাই টাটা চি ইউ